এডাল বাগৰা দিলওঁ দে বাপেকে বঢ়িয়া খুৰি ওলাব 1 গাড়ীমান খুৰি ওলাব আৰু 2ডালমান বাগৰাব লাগিব ইডাল বাগৰাং ন ইডাল বাগৰাং ইডালে বাগৰাং নেকি খাই লওঁ গৰ ইডালে বাগৰাং কামত নোহোৱা গৈছিল এইখিনিতে কাটং ৰ কাটঙে ৰ ঐ খুৰা খুৰা কি জধে মধে গছগিলা কাটি আছ ভাইটিগিলা এইগিলা কাটিলে একো নহয় দে কামত নোহোৱা গছ কাটিলে একো নহয় ফুৰিহে কৰিম জনুমতো দেখিলি খুৰা কি কলা কামত নোহোৱা গছো বোলে থাকে দিয়া হাত তালি জোৰকে চাহ ভাইটিগিলা মই একেবাৰে উপায় নোপোৱাৰ কাৰণেহে এইবিলাক খৰি কাটিছোঁ আমাৰ চাকৰি নাই বাকৰি নাই টকা পইচা নাই সেইকাৰণে খৰি কাটি বিক্ৰী কৰি আমি চলি আছোঁ এনেকৈ নহ'লে কেনেকুৱা চলিম কচোন তহঁতে চাহ যদু আৰু মধু খুৰা ইমান ধুনীয়া কথা এটা ক'লা ইমান ধুনীয়া কথা ক'লা বাহ ঘৰত বোলে টকা পইচা নাই চাকৰি নাই সেইকাৰণে আমাৰ খুৰাই 50-60 বছৰ গছডাল মিনিটতে খতম কৰি দিছে বাহ হাত তালি এটা খুৰা এষাৰ কথা আছে নহয় গছ থাকিলে মান থাকিব মান থাকিলে গছ থাকিব যদি আমিবোৰে গোটেই গছবিলাক কাটি পেলাওঁ আমাৰ বায়ুমণ্ডলৰ অৱস্থা কি হ'ব আমি উশাহ ল'ব পাৰিম জানো আমি জীয়াই থাকিব পাৰিম নোৱাৰো ভাইটিগিলা সঁচাকৈ যধে মধে গছ কটাটো বহু বেয়া কাম হয় আমি যধে মধে গছ কাটি ফুৰোঁ আজিৰ পৰা গছ নকটা মতে যধে মধে হ'ব দে ভাইটিগিলা গৈ থাকোঁ দে কুঠাৰখন খুৰা ভাল কামত ব্যৱহাৰ কৰিবি পিছে খুৰা এতিয়ানো কেনেকানো ঘৰ চলাবি চলিম আৰু কিবা কৰিকে দৰকাৰ হ'লে কি আৰু হালধি ৰুম কচু ৰুম এইবিলাক বিক্ৰী কৰিকে অলপ 2 টকা পইচা পাম বিলাক চলিম আমি পাহাৰৰ অলপ মাটি আছে বাহনি চাহনি লগাম কৰ্মনা আৰু কি লাভ কৰ্মই আমাৰ ধৰ্ম